হয় এইটো মানে কি আমাৰ যি দৰং জিলা প্ৰশাসনে ৰিচেণ্টলি আমাক ৩,৭০৯ বিঘা মাটি আমাক যি অৰ্পণ কৰিলে গৰুসুতি প্ৰকল্পত আৰু সেই ভূমিত তাৰমানে আমি গৈছিলোঁ য'ত আমাৰ যিবিলাক মাকৈ আছিলে তাতে মাকৈবিলাকৰ যি সৰু সৰু মানে যিটো মিচিউৰ্ড হোৱা নাই কলটো সেইবিলাক ছিঙি আছে আৰু মানে মাকৈত পানী চানী দিয়াৰ ব্যৱস্থা মানে তেওঁলোকে সেই বেদখলটো মানে জমাই ৰাখি আছে মানে যি পোক পংগনীয় যে মিয়া বুলি ক'ব লাগিব এতিয়া মিয়াখিনিয়ে তাৰপিছত তেওঁলোক আমি সাধাৰণভাৱে বুজালোঁ যে এইখিনি কাম কিয় কৰিছে এইখিনিতো দৰং জিলা প্ৰশাসনে আমাৰ গৰুসুতি প্ৰকল্পক দিছে আৰু এইটো আমি চোৱা চিতা কৰি আছোঁ বোলে কোন দৰং জিলা প্ৰশাসন বোলে তোৰ বাপেৰৰ মাটি নেকি তোৰ বাপেৰৰ দম আছে নেকি কোন DSP আছে কোন SP আছে কোন DC আছে ইয়াত লৈ আমাক খেদিব পাৰিব নেকি সেনেকুৱা ভাবোঁ কি তাৰপিছত আমিও মানে হেৰি কৰিলোঁ আমি তেতিয়া ভাবিলোঁ যে পৰিস্থিতিটো ভয়ানক হ'ব তাৰ আগতে আমি মানে ধলপুৰ আউটপোষ্টত ফোন কৰোঁ তাৰ পৰা আমাৰ 9 APBNৰ পৰা পুলিচ আৰু আমি কিন্তু পুলিচ লৈ যোৱা নাছিলোঁ আমি এনেই মানে খেতিৰ পথাৰত গৈছিলোঁ তাৰপিছত চাবৰ কাৰণে গৈছিলোঁ তাৰপিছত 9 APBNৰ পৰা আমাৰ যি আৰক্ষী আছে আৰু আমাৰ ধলপুৰ আউটপোষ্টৰ আৰক্ষী যাই পালে তেতিয়াহ'লে তেওঁলোকে মানে আৰক্ষীৰ লগতো হতাহতি তাৰপিছত এজন আৰক্ষীৰ মানে হাতত দুখো পাইছে তেওঁৰ তেজ ওলাই গৈছে হাতত